সকল ওয়েলকাম টু মাই ইউটিউব চ্যানেল আসাম লোহিত। তো আজি এনেকুৱা এটা ঠাইত নিছো মানে এডাল গছ য'ত 60 বছৰতকৈ বেছি দিন গেছি মানে সৰুৰ পৰাই দেখাৰ পৰা সেই গাছডাল সেনেকুৱাই হৈ আছে। তো আজি সেই গাছডাল চাব যাওঁ তো কি হয় ভিডিঅ'টোৰ লগত বনি ৰাখিয়ে তো চলো। ফাইনেলি এনেকুৱাকৈ খালৰ পাৰে পাৰে যাই আছোঁ। তো এতিয়া সূৰ্যটো ডুবি গ'ল। তো এতিয়া গধূলাই প্ৰায় 5টামান বাজিল, কিন্তু আজি সেই ঠাইত যাম বুলি ভাবিছোঁ। তো আৰু আমাৰ গাঁৱৰ পৰিৱেশটো চাওক, খুবেই ইমানেই ধুনীয়া, কি ক'ম আৰু মজা লাগে দেই কিন্তু গাঁৱত। তো আজি বলক তো সেই গছডালৰ পৰা এবাৰ প্ৰায় এতিয়া 2 কিলোমিটাৰ যাব লাগিব। তো এতিয়া মই আগলাই যাই আছোঁ। তো মোৰ লগতো কোনেও নাই, এনেকুৱা এটা এক্সপেৰিমেণ্ট কাৰণে যাই আছোঁ। তাৰমানে ইমান ভয় চয় মানে কি ক'ম আৰু। তো ৰাইজসকল, তো এতিয়া আবেলি হ'ল, লাইটেৰে ৰাতি হৈ, কিন্তু আকৌ নাই। সেই গাছডালত যাব লাগিব, কিন্তু যাই পাম। তাৰ আগতে চাওক কি ধুনীয়া এটা পৰিৱেশ, মানে পথাৰখনত ধান চান কাটি একদম পূৰা ৰেডি। আৰু মই আকলাই আছোঁ। তো মোৰ গাঁৱত কোনো নাই, চাহ পাৰিব। এয়া চাওক, একো নিও নাই, বিদ্যা কৈছোঁ, এটা মানুহো নাই। মানে ভয় লাগিছে বহুত, কিন্তু আকৌ ফাইনেলি নাই। গাইজ 2 কিলোমিটাৰ বুলি তো ফাইনেলি মই গছডাল পাই গ'লোঁ। তো বহুত দিনৰ পৰা মানে এই গছডাল প্ৰত্যেক বছৰে মানে অহা যায় আৰু। তো চাব পাৰিব এই গাছডাল ইমান মানে বয়স হৈছে, কি ক'ম আৰু। গছ য'ত 60 বছৰৰ দিনতকৈ বেছি দিন গেছি, মানে 60 বছৰো পাৰ হৈ গেছি। মানে এডাল গছ চাব পাৰিব, কি গছ এডাল 60 বছৰতকৈ বেছি দিন যোৱাৰ বাপৰে চেলুট দিছোঁ। মানে এতিয়াও মানে পূৰা সেই গাছডাল এনেকুৱা হৈ আছে। গাছডাল একদম পূৰা টেকেনা হৈ আছে। চাওক না, কি গাছ হৈ আছে এডাল। কোনোবাই ক'ব না 60 বছৰ বুলি, চাইচোন এটা পাতো মৰা নাই। আজি সৰুৰ পৰা যেনেকুৱা দেখিছোঁ সেনেকুৱাই এই গছডাল হৈ আছে। বিদ্যা কৈছোঁ, গাছডাল কি ধুনীয়া হৈ আছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক, আৰু মোৰ আৰু নতুন নতুন ভাল ভিডিঅ' পাই থাকিব। আৰু মোৰ 20 তাৰিখৰ পৰা চাইকেল ৰাইড ষ্টাৰ্ট। তো আজি চাইকেলখন যাই পেলাই ভাল কৰিম। তো গেছ চেল লগাই পেলাই মানে একদম পূৰা এনেকুৱা জাগাত যাম চাইকেলখন লৈ, কি পইচা। তো ৱেইট কৰি থাকা সেই ভিডিঅ'টোৰ কাৰণে ইয়াত।